নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই জ্যোতিৰাজ কাশ্যপে লৈ আহিছোঁ আজি এটি কবিতা আৰু কবিতাটিৰ নাম হৈছে প্ৰেম। আৰু কবিতাটি আগবঢ়াৰ আগমুহূৰ্তত আপোনালোকক এটা অনুৰোধ কৰিবলৈ বিচাৰিছোঁ আৰু সেই অনুৰোধটো হ'ল যে যদি মোৰ চেনেলটোত আপোনালোক নতুন দৰ্শক হিচাপে আহিছে তেতিয়াহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া বলক আমি কবিতাটিৰ দিশে আগবাঢ়োঁ। কবিতাটিৰ শিৰোনাম হৈছে প্ৰেম। কাৰোবাক ভাল পাব লাগিলে এখন ডাঙৰ হৃদয় লাগে। নিজৰ কষ্টবোৰ নীৰৱে লুকুৱাই আনজনৰ সুখত নিজকে বিলাই দিব পৰা এটা মন লাগে। কাৰোবাক ভাল পাব লাগিলে এখন ডাঙৰ কলিজা লাগে। অভিমানৰ মাজতো বিশ্বাস ৰাখিব পৰা আৰু ভুলবোৰ বুকুৰে আঁকোৱালি ল'ব পৰা সাহস লাগে। প্ৰেম মানে কেৱল দুটা মন নহয়, প্ৰেম মানে দুখ সুখ দুয়োটাকে একেলগে সহি যাব পৰা এখন অটুট ধৈৰ্যশীল হৃদয়। যিয়ে ভাল পাব জানে সেইজনে ত্যাগ কৰিব জানে, কাৰণ সত্য প্ৰেমৰ নামেই হ'ল নিস্বাৰ্থতা আৰু গভীৰ অনুভৱ।